বিজেপি চৰকাৰৰ ছত্ৰছায়াত দুপক দুপে আগবাঢ়িছে অসম। এটা সময়ত অসমত প্ৰতিদিনেই ৰক্তপাতৰ দৰে পৰিস্থিতি হৈছিল, কিন্তু তাৰ বিপৰীতে আজি সেই ঠাই সাংস্কৃতিক ৰঙেৰে সজ্জিত হৈ পৰিছে। গুলীৰ শব্দত কঁপি উঠিছিল পূৰ্বৰ অসম। আজিৰ অসমত খাম চিফুঙৰ মধুৰ ধ্বনিয়ে গা কৰি উঠিছে। বিজেপিৰ শাসনত বিকশিত অসম। অসম তথা ভাৰতৰ উন্নয়নৰ দিশত ইটোৰ পিছত সিটো কাম কৰিছে বিজেপিৰ শাসনাধিষ্ঠিত চৰকাৰখনে। বিগত 10 বছৰত অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলখনে নতুন মাত্ৰা লাভ কৰিছে। দৰিদ্ৰ জনসাধাৰণৰ সুবিধাৰ্থে বিনামূলীয়া খোৱাপানী, ৰেচন, ঘৰ আদিৰ পৰা আৰম্ভ কৰি মহিলাসকল স্বাৱলম্বী হ'ব পৰাকৈ আৰু দেশৰ কন্যাসকলৰ উচ্চ শিক্ষাৰ বাবে অভিলাষী আঁচনি প্ৰণয়ন কৰিছে। ৰাস্তা ঘাট উন্নত হৈছে, নতুন নতুন প্ৰকল্প নিৰ্মাণ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো দিশৰ সমান্তৰালকৈ অসমৰো সামাজিক সাংস্কৃতিক দিশৰ বিকাশৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচেষ্টাত অসমৰ জনজাতীয় নৃত্যসমূহে বিশ্ব দৰবাৰত স্বীকৃতি লাভ কৰিছে। উল্লেখ্য যে 2023 বৰ্ষত 11,000 নাচনীৰ দ্বাৰা প্ৰদৰ্শিত অসমৰ বিহু নৃত্যই ৰচিলে বিশ্ব অভিলেখ, যি প্ৰদৰ্শনী দেখি অভিভূত হৈ পৰিছিল সাধাৰণ জনতাৰ সমানে দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ লগতে আন আন মন্ত্ৰীসভা। তাৰ সমান্তৰালভাৱে 2025 বৰ্ষত 9 সহস্ৰাধিক নাচনীৰ দ্বাৰা প্ৰদৰ্শিত জনগোষ্ঠীৰ জনজাতীয় নৃত্য ঝুমুৰ বিনন্দিনীয়ে ৰচিলে আনটো অভিলেখ। দুটাকৈ বিশ্ব অভিলেখৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি অনুসৰি 2026 বৰ্ষৰ পহিলা মাহটোতেই বড়ো জনগোষ্ঠীৰ যুৱক যুৱতীসকলৰ দ্বাৰা প্ৰদৰ্শিত বাগুৰুম্বা নৃত্যই সৃষ্টি কৰিলে তৃতীয়টো অভিলেখ। এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ পাই গৌৰৱ অনুভৱ কৰাৰ লগতে উৎফুল্লিত হৈ পৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মই অসমলৈ অহাৰ পিছত মোৰ মনত বহুখিনি কথাই দোলা দি আছে। মই এটা কথা ভাবি ভাবুক হৈ পৰিছোঁ। মোৰ অসম আজি ইমান আগুৱাই গৈছে। এটা সময়ত য'ত প্ৰায় প্ৰতিদিনাই ৰক্তপাত হৈছিল, সেই ঠাই আজি সাংস্কৃতিক ৰঙেৰে সজ্জিত হৈ পৰিছে। এক সময়ত য'ত গুলীৰ শব্দই কঁপাই গৈছিল, তাত আজি খাম চিফুঙৰ মধুৰ ধ্বনিয়ে গা কৰি উঠিছে। নিউজ ডেস্ক ৰিপৰ্ট NETV।